আমি এনেকুৱা কিছুমান মানুহৰ বাবে বুকুত কষ্ট কঢ়িয়াই ফুৰোঁ, যাৰ ওচৰত আমাৰ কোনো মূল্য নাই। এবাৰ ভাবকচোন, আপুনি ইমান দুৰ্বল বা ইমান মূল্যহীন নে? কেতিয়াবা নিজৰ বাবে বা নিজৰ ভুলৰ বাবে ইমান কষ্ট পাইছেনে আপুনি? যিমান কষ্ট আনে আপোনাক বুজি নোপোৱাৰ বাবে পায়। হয়তো নিজৰ বাবে ইমান কষ্ট কেতিয়াও আমি পোৱা নাই। বুজাবলৈ চেষ্টা কৰক, যদি নুবুজে আঁতৰি আহক। যি সম্পৰ্ক ধৰি ৰাখিব খুজিব, তেওঁ নিজেই বুজিবলৈ চেষ্টা কৰিব। যি আঁতৰি যাবলৈ খুজিব, সি হাজাৰ বুজালেও অজুহাতেই উলিয়াব। জীৱনটো নিজৰ, সেয়ে নিজৰ বাবে গঢ়ক। একাষৰীয়া কৰক সেইখিনি মানুহক, যি আপোনাক প্ৰতিটো কথাতে বিচাৰ কৰি থাকে।